ভিন্ন প্ৰান্তত এতিয়া জগন্নাথ দেৱৰ ৰথযাত্ৰাৰ উলহ-মালহ পৰিৱেশ। ৰথযাত্ৰাত অংশগ্ৰহণ কৰিছে হাজাৰ হাজাৰ ভক্তই। উৰিষ্যাৰ পুৰীত অনুষ্ঠিত বিশাল আৰু মহত্বপূৰ্ণ বাৰ্ষিক উৎসৱ জগন্নাথ পুৰী ৰথযাত্ৰাৰ সমান্তৰালভাৱে তামোলপুৰৰ জয়পুৰ কোম্পানী চকতো ৰথযাত্ৰা উপলক্ষে উলহ-মালহ পৰিৱেশে বিৰাজ কৰিছে। প্ৰতি বছৰৰ দৰে এই বছৰো জয়পুৰ কোম্পানী চক হৰি মন্দিৰৰ পৰা এই ৰথ এসপ্তাহ পূৰ্বে অঞ্চলটোৰে এঘৰত নি সম্পূৰ্ণ হিন্দু ধৰ্মৰ ৰীতি নীতিৰে পূজা অৰ্চনা কৰি আজি মন্দিৰলৈ লৈ অহা হয়। উভতনিৰ এই ৰথযাত্ৰাত বহু প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰি নাম কীৰ্তন শংখ ঢোল আৰু উৰুলিৰ ধ্বনিৰে ৰথ টানি অনা পৰিলক্ষিত হয়। উভতনিৰ এই ৰথযাত্ৰাত হাজাৰ হাজাৰ লোকৰ সৈতে অংশগ্ৰহণ কৰে বিটিআৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাসে। তিনিগৰাকী ভগৱানৰ মূৰ্তি থকা এই ৰথ মন্দিৰৰ চৌহদ আহি পোৱাৰ লগে লগে সকলো লোকে ভগৱানৰ শ্ৰী চৰণ চুই আশীষ লোৱা দেখা যায়। তামোলপুৰৰ এই ৰথযাত্ৰা উপলক্ষে ডুঙাৰগাঁও আঞ্চলিক ৰথ পৰিচালনা সমিতিৰ সভাপতি তৰুণীকান্ত দাস আৰু সম্পাদক প্ৰাণজিৎ বিশ্বাস তথা অনুষ্ঠানৰ সৈতে জড়িত লোকসকলে সকলো ধৰণৰ নিৰাপত্তা গঢ়ি তোলা দেখা যায়। ৰথ টানিব অহা লোকৰ বাবে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় বজৰং দল, বাক্সা জিলাৰ সৌজন্যত আৰু নাগৰিজুলি প্ৰখণ্ডৰ সহযোগত এক সেৱা শিবিৰ অনুষ্ঠিত কৰি শীতল পানী যোগান ধৰাও দেখা গৈছে। তামোলপুৰৰ সমান্তৰালভাৱে ইফালে পশ্চিম শিলচৰ চহৰতো ৰথযাত্ৰাৰ উলহ-মালহ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। পশ্চিম শিলচৰ মহামিলন সন্থাৰ উদ্যোগত বিষ্ণুপ্ৰিয়া মণিপুৰী সমাজৰ ব্যৱস্থাপনাত 16খন কমিটি মিলিত হৈ ৰথযাত্ৰা আয়োজন কৰিছে। বুধবাৰৰ দিনটো আছিল জগন্নাথ দেৱৰ ফিৰা ৰথযাত্ৰা। প্ৰতিকূল বতৰকো নেওচি বুধবাৰৰ দিনটো শিলচৰ চহৰৰ পৰিক্ৰমা আৰু ৰামনগৰৰ লোকসকলে একগোট হৈ উলহ-মালহেৰে হিন্দু সম্প্ৰদায়ৰ ঐতিহ্য ৰক্ষা কৰিছে, গঢ়ি তুলিছে ভাতৃত্ববোধৰ বন্ধন। তামোলপুৰৰ পৰা ডিম্বেশ্বৰ দাস আৰু শিলচৰৰ পৰা তাপস নাথৰ ৰিপৰ্ট, সাম্প্ৰতিক বাৰ্তা ডিজিটেল ডেস্ক।